নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। অৱশেষত যি ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ বা মৰুগীয়া বানচৰ যিটো অৰ্ডাৰ ইমান দিন আমি পাম বুলি ভাবি আছিলোঁ আৰু আজি অৰ্ডাৰটো প্ৰকাশ পালে। অৰ্ডাৰটোৰ নাম্বাৰ হৈছে FEG 2498/2017/271 আৰু তাৰিখ হৈছে আজি 28 নৱেম্বৰ 2023। আপোনালোকে ইয়াতে জানে যিহেতু বস্তু দাম বঢ়াৰ লগে লগে চৰকাৰৰ এটা নিয়ম আছে যে চৰকাৰী কৰ্মচাৰীসকলৰ যিটো ডিয়াৰনেছ এলাউন্স অৰ্থাৎ মৰুগীয়া বানচ সময়ে সময়ে বৃদ্ধি হৈ থাকে। সাধাৰণতে জানুৱাৰী মাহত আৰু জুলাই মাহত বছৰত দুবাৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধি পায় আৰু এইবাৰৰ যিটো জুলাই মাহৰ বাঢ়িবলগীয়া আছিলে সেইটো অৱশেষত নৱেম্বৰ মাহৰ 28 তাৰিখে অৰ্ডাৰখন আজি অফিচ মেমৰেণ্ডামখন প্ৰকাশ পালে। এই অৰ্ডাৰটো এফেক্ট হ'ব 1 জুলাই 2023 পৰা আৰু যেহেতু ইতিমধ্যে আমাৰ জুলাই মাহ পাৰ হৈ গ'ল, এতিয়া নৱেম্বৰ মাহ যাব, গতিকে এই যিটো আমাৰ বৰ্ধিত দিয়ে 46% এইটো আমি ডিচেম্বৰ মাহৰ দৰমহাত অৰ্থাৎ জানুৱাৰী মাহত লাভ কৰিম। কোনে কোনে পাব এই দিয়ে? যিসকল ৰেগুলাৰ কৰ্মচাৰী নতুনকৈ জইন কৰিছে, যিসকলে জুন মাহত তেওঁলোকেও পাব, লগতে ৱাৰ্কচাৰ্ছ এমপ্লয়ী তেওঁলোকে পাব, লগতে যিখিনি অসম চৰকাৰৰ পেঞ্চনাৰ আছে তেওঁলোকেও এই বৰ্ধিত দিয়ে লাভ কৰিব। এই বৰ্ধিত দিয়েৰ যিটো বকেয়া থাকিব অৰ্থাৎ জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ এই 5 মাহৰ তাৰে 50% এই ডিচেম্বৰ মাহত দিবলৈ কোৱা হৈছে আৰু বাকী থকা 50% 2024 এপ্ৰিল মাহত দিবলৈ কোৱা হৈছে এই অৰ্ডাৰটোত। ইয়াতে এটা উদাহৰণ দিছে, যদি কোনোবা কৰ্মচাৰীৰ যদি 1001 টকা বৰ্ধিত বকেয়া হয় তেতিয়াহ'লে ডিচেম্বৰ মাহত তেওঁ 501 টকা দিবলৈ দিছে আৰু বাকী থকা 50% অৰ্থাৎ 500 টকা তেওঁ 2024 এপ্ৰিল মাহত লাভ কৰিব। বন্ধুসকল, এই ধৰণৰ বাতৰি পোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট নিশ্চয় কৰিব। ধন্যবাদ।